Hello everyone, welcome back to my YouTube channel British Vlog. মই লৈ আহিছোঁ আজি এটা ৰেচিপি ব্লগ আৰু ৰেচিপিটো হৈছে হাঁহৰ মাংসৰ সিম্পল ৰেচিপি। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোৱে চাব বুলি আশা কৰিলোঁ। মই অলপ মাংস লৈছোঁ আৰু দুটা ডাঙৰ আলু সৰুকৈ কাটি লৈছোঁ আৰু দুটা পিঁয়াজ কাটি লৈছোঁ, অলপ আদা নহৰু পেষ্ট লৈছোঁ আৰু অলপ ধনিয়া লৈছোঁ। এতিয়া কেৰাহীটো অলপ তেল দিছোঁ আৰু গৰম তেলত মই কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। এইখিনি অলপ ব্ৰাউন কালাৰ হোৱালৈকে ভাজি থাকিব লাগিব। পিঁয়াজখিনি ব্ৰাউন হোৱাৰ লগে লগে মাংসখিনি দি দিলোঁ। এতিয়া মাংসখিনি অলপ টাইম ভাজিব লাগিব, অকণমান কালাৰটো উঠালৈকে, মানে অকণমান ক'লা ক'লা হোৱালৈকে। এতিয়া মাংসখিনি কালাৰ উঠিলে আলুখিনি দি দিলোঁ। এতিয়া আলুখিনি অলপ মাংসখিনিৰ লগতে ফ্ৰাই কৰিব লাগিব, কালাৰটো অলপ উঠিব লাগিব। ইয়াতে অলপ হালধি আৰু নিমখ দিম, যিহেতু অথনি অলপ কম পৰিমাণৰ দি থোৱা আছিলে, তো সেইবাবে। এতিয়া ইয়াতে আদা নহৰু পেষ্টখিনি দি দিছোঁ, আৰু অলপ ৰাখি থৈছিলোঁ পিঁয়াজ কাটিকৈ, সেইখিনিও দি দিছোঁ। অলৰেডি আলুখিনিৰ ৰংটো অলপ উঠিছে, এতিয়া অলপ পানী দিব লাগিব। মাংস আৰু আলুখিনি ভজা হৈ গৈছে, সেইবাবে ইয়াতে অলপ গৰম পানী দিছোঁ আলুখিনি সিজিবৰ বাবে, আৰু পানীখিনি দি ঢাকোন মাৰি দিব লাগিব। ঢাকোন মাৰি দিছোঁ। এতিয়া অলৰেডি আলুখিনি এতিয়া সিজিছে, তথাপিতো অলপ পানী দি উতলাই দিম। অলমষ্ট মাংসখিনি আৰু আলুখিনি সিজি গৈছে, মাংসখিনি এতিয়া ৰেডি হৈ গৈছে খাবৰ কাৰণে। আৰু মাংসখিনি খাবলৈ কিন্তু সঁচাকৈয়ে টেষ্টি হৈছিলে, আৰু চিম্পলকৈ যদি বনাব বিচাৰে তো এবাৰ ট্ৰাই কৰি চাব ঘৰতে। ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব।